Hello everyone, welcome to another mini vlog. ৰাতিপুৱাৰ খোৱাৰ পৰা উঠি ছোৱালীক দেখিছেনে সফগুটি বিলাই পৰিছে তাই হেনো বিয়া খাবলৈ আহিছে বোলে এইবোৰ কৰি মেলি মোৰ লগত খেলি আছে পিছে মোৰ গা ধুবলৈও যাব লাগে মূৰত অলপমান তেলো সানি ললো তাইকো সানি দিলো গা পা ধুই আহি লৈ পেলাই তাইলৈ অকণমান জলপান ৰেডি কৰি ললো খোৱাবলৈ আৰু মোলৈ অকণমান লাল চাহ মই মোৰটো এতিয়াই নধুলো দেৰিকে ধুম বুলি থৈ দিলো নহলে মোৰ দেৰি হৈ গৈ থাকিব যে তাইক জলপানো খোৱা হোৱা নাছিলে পিছে মই চাহৰ লগত অনাবোৰ এতিয়া তাইক খাবলৈ লাগে মানে তাই জলপানত ধান্দা নাইকিয়া এইবোৰ বস্তুতে ধান্দা পিছে অকণমান দি পেলাই তাইক জলপানকনো ভালদৰে খুৱাই বুৱাই আজৰি হ'লোঁ তাৰ পাছতে ভাবিছোঁ আজি যিহেতু সানডে হয় সেইকাৰণে সকলোৰে কাৰণে ৰুটিকে বনাই দিওঁ বুলি ভাবিছোঁ চবে খাব পাৰিব ভাতটো তেতিয়া অলপ দেৰিকৈ বনালে হৈ যাব আৰু সেইকাৰণে মই ৰুটি ভাজি অমলেট এইখিনিকে ৰেডি কৰিলোঁ কৰি মেলি সকলোকে খুৱাই বুৱাই আজৰি হ'লোঁ ইমান যে গৰম পৰিছিলে সেইকাৰণে অকণমান বহি লওঁ বুলি ভাবিলোঁ ভাতকেইটা বোলো অকণমান লাহে ধীৰে বনাম সেইকাৰণে টিভিটোকে চাই তাইৰ লগতে অকণমান টাইম পাছ কৰিছোঁ আমি চবেই এইফালে বতৰটো চাওক ইমান যে ৰ'দ দিছে নহয় এলাহো লাগে কিন্তু উপায় নাই ভাতকেইটা ৰান্ধিবই লাগিব যিমান গৰম ঠাণ্ডা হ'লেও আহিলোঁ নৰসিংহ জোপাৰ পৰা কেইটামান পাত ছিঙি আনো বুলি বৰ কেইটামান বনাম বুলি ভাবিছোঁ দুপৰীয়া সাজৰ বাবে সেইকাৰণে এইখিনি ছিঙি আনিলোঁ অলপ সৰহেই হ'ল ছিঙা বৰ বেছি প্ৰয়োজন নহ'লে মোৰ কেইটামান পাতহে ল'লোঁ আৰু ইফালে কুন্দুলি কেইটামান তিয়াই ৰাখিছিলোঁ এইখিনি ভালদৰে ধুই পেলাই কুটি লওঁ কুন্দুলিকে ভাজি আৰু মই দালিখিনিও বহাই দিছোঁ কাষতে ইফালে ভাতৰ চচটোও পাতি দিছোঁ ভাতকেইটা বনাই মেলি হ'ল ভাজিও হ'ল বনাই দালিখিনিও তেল মাৰি ল'লোঁ আৰু নৰসিংহ পাতকেইটাও বাছি থ'লোঁ বৰ বনাবলৈ এইখিনি ৰেডি কৰি ৰাখিছোঁ যোৱাকালি অকণমান মাংস আছিলে সেইখিনি দিয়ে আজি দুপৰীয়া সাজ ধুনীয়াকৈ সকলোৰে হৈ গ'ল তাৰপাছতে আহিলোঁ ৰুমলৈ আহি দেখিছোঁ ৰুমৰ অৱস্থা এয়া ৰহিয়ে মানে বিচনা চাদৰ মাটিতহে পেলাই থৈ দিছে সেইকাৰণে এইবোৰ চিজিল কৰি লৈ পেলাই মূৰটো একেবাৰে ধুই মেলি আজৰি হ'লোঁ কি নাই আমাৰ বাইদেউ আকৌ শোৱাৰ পৰা উঠিলেই দুপৰীয়া শুই তাই হেনো ফুৰিবলৈ যায় কাষৰে দাদাহঁতৰ ঘৰত সকাম আছিলে ভাবিছোঁ তাৰ পৰাই এপাক আহোঁগৈ বুলি সেইকাৰণে ময়ো ওলাই ল'লোঁ তাইৰ লগতে ওলাই মেলি লৈ আজৰি হ'লোঁ ব্লগটো চাই কেনে পালে জনাব আশা কৰোঁ সকলোৱে ভাল পাইছে যদি ভাল লাগে প্লিজ এটা লাইক কৰি দিব অন্য এটা ভিডিঅ'ত আকৌ লগ পাম সকলোকে আজিলৈ আহোঁ সকলো ভালে থাকক বাই বাই